নমস্কাৰ, মই সপোন পৰাগ। আজি উপস্থিত আছোঁ এখন চাহ বাগানত। আৰু এই চাহ বাগানখন হৈছে ডুমৰ দুলুং টি ষ্টেট। এইখন আছে চেপনৰ ওচৰত। যিসকল মৰাণ আৰু চেপনৰ আশে পাশে যিসকল আছে তেওঁলোকে চিনি পায়, বা চৰাইদেউ বা শিৱসাগৰ যিসকল বন্ধু আছে মোৰ ফেচবুকত মোৰ ভিডিঅ' চোৱা, তেওঁলোকে চিনি পায়ে চাগে ঠাইডোখৰ। মানে আমি আহিছিলোঁ ইলেকশ্যন ডিউটি ইয়াত, আৰু আমাক য'ত থাকিব দিছে তাৰে কাষত এখন চাহ বাগান আছে। খুব ধুনীয়া পৰিৱেশ আচলতে। আমি আচলতে নাপাওঁ এইবিলাক পৰিৱেশ, সেইকাৰণে ভাল লাগে। যিসকলে চাহ বাগানৰ কাষত থাকে বা নিজৰ এৰিয়াত চাহ বাগান আছে, তেওঁলোকৰ কাৰণে ফিলটো বেলেগ। তো আমাৰ কাৰণে বহুত বেলেগ। তেওঁলোকৰ কাৰণে একো নাই, নৰ্মেল সেইটো কথা। তো আমাৰ কাৰণে বহুত ডাঙৰ এটা মানে কথা। এনেধৰণৰ ডাঙৰ ডাঙৰ চাহ বাগানৰ ওচৰত যেতিয়া আহোঁ আমি, বা যিকোনো ঘৰৰ ওচৰত নথকা বা নিজৰ এৰিয়াত সেনেকুৱা নথকা জেগাত আহিলে তো বেলেগ এটা ফিল হয়। আৰু তো মই চাহ বাগানখন দেখাইছোঁ আপোনালোকক। কিমান ধুনীয়া এটা পৰিৱেশ চাওকচোন। আমাৰ লগত আছে বহুত অসমৰ বাহিৰৰ মানুহ, আৰু তেওঁলোকে ফটো ভিডিঅ' পূৰা বনাই আছে। কাৰণ এনেকুৱা এটা পৰিৱেশ তেওঁলোকৰ চাইডত দেখি পোৱা নাই, আমিতো দেখি পোৱা নাই। আমাৰ ঘৰৰ ফালে, মইতো গোলাঘাটৰ হয়, আপোনালোকে জানেই। আমাৰ গোলাঘাটৰ ফালেও আছে চাহ বাগিচা, কিন্তু আমাৰ ঘৰৰ আশে পাশে এনেকুৱা ডাঙৰ বাগিচা নাই। তো খুব সুন্দৰ এটা পৰিৱেশ, ভাল লাগিলে আহি। ওচৰে পাঁজৰে কোনোবা যদি মোৰ ভিডিঅ' চাই আছে, কমেণ্ট এটা কৰি জনাব। আৰু বাকী আৰু কি ক'ম, ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ।